ডেভিড, পঢ়া শুনাত মন নাই? তোমাৰ কেৱল খেলাত ৰাপ। এইবিলাক খেলা ধূলাত মন দি লাভ নাই। পৰীক্ষাত কেনেদৰে বেছি নম্বৰ লাভ কৰিব পাৰি সেইটোত জোৰ দিয়া। ভাল নম্বৰ পালেহে ভাল কলেজত এডমিশ্যন পাবা, আৰু ভাল নম্বৰ পাই এডমিশ্যন ভাল কলেজত পোৱাৰ পিছতহে তুমি ভালকৈ নিজৰ জীৱনটো ইষ্টাব্লিছ কৰিব পাৰিবা। নহ'লে তুমি ভাল গভৰ্ণমেণ্ট চাকৰি কেনেকৈ পাবা? আজিকালিতো বেছি নম্বৰ নাপালে একো লাভ নাই নহয়। এনেকৈ কেৱল খেলা ধূলা কৰি থাকিলে কেনেকৈ বেছি নম্বৰ পাবা তুমি? পঢ়া শুনাত তুমি কিবা অসুবিধা পাইছা নেকি? নে টকা পইচাৰ প্ৰব্লেম পাইছা? যেতিয়াই যি বস্তু লাগে তোমাক কিতাপ টিউশ্যন আদি কৰি যি পঢ়াৰ খৰচ যি লাগে তোমাক চব সময়মতে দি আছোঁ। আৰু কিবা লাগিলে কোৱা, যিখিনি বাকী আছে সেইখিনিও আনি দিম, কিন্তু বেছি ভালকৈ মনোযোগ দিয়া। ইমান টেনশ্যনত পঢ়া শুনা কৰিনো কি লাভ?
ডেভিড, ইমান মন মাৰি বহি আছা যে কিয়? পঢ়া শুনা বাদ দিম বুলি ভাবিছোঁ দাদা। কলেজ যাবলৈ একেবাৰে মন নাই। যি বুজিলোঁ পঢ়া শুনা কৰি একো লাভ নাই। ডেভিড, পঢ়া শুনা কৰি লাভ নাই? কি চিন্তা কৰিছা এইবোৰ? মেণ্টেলি বহুত ডিপ্ৰেশ্যনত আছোঁ মই। ব'লা অলপ আগৰ পৰা ঘূৰি আহোঁ। কিছুমানে ঘৰুৱা টকা পইচাৰ বাবে পঢ়া আধাতে বাদ দিয়ে, কিন্তু তোমাৰতো তেনেকুৱা নহয়। কি কৈ আছিলা তুমি? কোৱাচোন। মোৰ সপোন হয়তো সপোনে হৈ ৰ'ব। কিয়? কিয়নো মা দেউতাৰ যি সপোন সেয়া হয়তো মই কেতিয়াও দিঠকত পৰিণত কৰিব নোৱাৰিম। কাৰণ মা দেউতাই ভালদৰে পঢ়া শুনা কৰি ভৱিষ্যতে চৰকাৰী চাকৰি কৰাটো বিচাৰে, কিন্তু মই নিজকে বেলেগ এটা ৰূপে গঢ়ি তুলিব বিচাৰোঁ। কিন্তু ডেভিড, মই কওঁ শুনা। আহাচোন বাৰু। আমাৰ সমাজত বহুতো প্ৰতিভাসম্পন্ন যুৱক যুৱতী আছে, কিন্তু সিহঁতৰ মানসিক অৱস্থাটো বুজি লৈ সিহঁতক আমি সঠিক ৰূপত আগুৱাই দিব নজনাৰ বাবেই বহুতো প্ৰতিভা অকালতে হেৰুৱাই যায়। তুমি এজন প্ৰতিভাসম্পন্ন যুৱক ডেভিড। তোমাক আমি অকালতে হেৰুৱাই যোৱাটো নিবিচাৰোঁ। অকল তুমিয়েই নহয়, কোনো প্ৰতিভাসম্পন্ন যুৱক যুৱতীয়ে অকালতে হেৰুৱাই যোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। ময়ো হেৰাই যাব নিবিচাৰোঁ।